এতিয়া বহুতবিলাক ছাবস্ক্ৰাইবাৰ মোক কৈ আছে মানে অল আছামত ফাইনেন্স লাগে। এতিয়া বহুতবিলাক পিলপিলি আছে অল আছাম ফাইনেন্স হৈ যায়। অল আছাম যিকোনো জেগাত আপোনাৰ হৈ যায় এতিয়া আপোনাৰ যোৰহাট একদম আছামত যিকোনো কোণাত হৈ যাব, যিকোনো কোণাত থাকিলে হ'ব নহয়। এতিয়া চাওক এইখন যদি আপুনি লয় অল আছাম আপোনাক ফাইনেন্স দিয়া হ'ব। এইখন আপোনাৰ ইঞ্জিন হা এইটো আমাৰ অকল ডিছ ব্ৰেক হয়, ডিছ ব্ৰেক বেলেগ গাড়ীত নাই। হা এইখন বস্তু দি ভাল হৈছে। এতিয়া ফক্স লাইটটো আছে, হা আপোনাৰ ইয়াতে আছে গিয়াৰটো আছে, গিয়াৰ আছে নেকি ইয়াত আপোনাৰ? তিনিটা গিয়াৰ আছে ইয়াতে, হা গিয়াৰ আছে। এইটো মাৰুতি নিচিনা চিলিং আছে, হা এইটো মাৰুতি নিচিনা হিট নহয়। হা হা মাৰুতিটো আছে ৰেলিংটো আছে হা মজবুত। হা ইয়াতে যে সৰু সৰু কৰি ষ্টিল লগা আছে, ভাল লগা হৈছে। হা জ্বলে এইটো হা এনেকা দিলে লাইটটো আহি যাব, এই যে লাইট জ্বলে নহয় এল ডি বাল্ব লাইট লগা আছে, হা এল ডি লগা আছে। হয় এইটো লাইট আহি যাব। কভাৰটো এনেকা এদিকে টায়াৰ আছে নেকি ভিতৰত? এটা স্পেয়াৰ টায়াৰ হয়, টায়াৰটা আছে এইটো আছে আগৰ মডেল হয়, আগৰ মডেল এইটো তাৰপিছত মডেল ফাৰ্ষ্ট এইটো এইটো টপ মডেল নহয় টপ মডেল এইটো আগৰ মডেল, এইটো হয়, এইটো নিউ মডেলটো নেকি এইটো এইটোৰ পৰা এইটো হয়, এইটো মডেল এইটো ফাৰ্ষ্ট মডেল। তো এইখন এইটো হা এইটো টপ, এইটো এইটো টপ মডেল। এইখন যদি এতিয়া কাষ্টমাৰ যদি ডাউন পে'মেণ্টত ল'ম বুলি ভাবি আছে কম বেছি হ'ব। এইখন এতিয়া যদি মানে এতিয়া কাষ্টমাৰ ডাউন পে'মেণ্টত ল'ম বুলি ভাবি আছে কিমান টকা দিব লাগিব? মোটামুটি মোৰ ইয়াৰ পৰা ল'লে 60,000 দিলে হৈ যায়, 60,000 টকা। অকল 60 অন ৰোড। এতিয়া চাপ'জ যে এতিয়া কাষ্টমাৰ এটা গুৱাহাটীত থাকে, এইটো শ্বৰুমটো আপোনাৰ গোৱালপাৰাত আছে কিছু নাই গুৱাহাটীতো ব্ৰাঞ্চ আছে, তাৰ পৰা দিব পাৰিম। গুৱাহাটীতো আছে, তাৰে পৰা আপুনি দিব পাৰিব। গোটেই এখন গুৱাহাটীৰ পৰা তুমি ডিছকাছ কৰিব পাৰিম। তো এইখন মানে কি এইখন দামটো কিমান ক'লে আপুনি অন ৰোড প্ৰাইচ? গাড়ীটো আহিব আপোনাৰ 1,65,000 আহিব, 1,62,000 অন ৰোড প্ৰাইচ। এতিয়া ফাইনেন্স কৰিলে মানে কিমান মান বেছি আহিব আপোনাৰ? দিলে হৈ যাব, 60,000 দিলে হৈ যাব, ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, 18 মাহ কিস্তি হ'ব। 18 মাহ কিস্তি হ'ব। আৰু ফাইনেন্সতে কৰিব মানে ডকুমেণ্টছ কি কি লাগিব? ডকুমেণ্টছ আমাৰ 2-3 কপি ফটো লাগিব, হা ভোটাৰ কাৰ্ড হা আৰু পান কাৰ্ড। পান কাৰ্ড এটা আপুনি যিকোনো বেংকৰ এটা একাউণ্ট দিলে হ'ব, একাউণ্ট দিলে হৈ যাব, আবিমানৰ নামত হ'ব, আবামৰ নামত হ'ব, যি লয় তাকে হ'ব, একাউণ্টত হৈ যাব। এনে যদি কেছ দিব বিচাৰে মানে কোনোবা হৈ যাব। কেছ হৈ যাব, ইয়াত আহি দিব লাগিব পইচাটো নে একাউণ্টত? একাউণ্ট দিব পাৰিব, একাউণ্টত দিব সুবিধা আছে। সুবিধা আছে নহয়? অল আছামত আছে নহয়? এইটো আছে আমাৰ এইখন পাৱাৰ টিলাৰ হয়। হা আজিকালি চব এইটো পাৱাৰ টিলাৰ হা কত ফাইনেন্স নকৰে, হা অকল আমাৰ মালিকে কৰি আছে। এইখনো কুমাৰ ইঞ্জিনিয়াৰৰ কোম্পানী নহয়? কোম্পানী যে নাম হয় এইটো, হা এইটো আপোনাৰ হেৰি কোম্পানী আমাৰ নিজে ফাইনেন্স কৰি হা আছে। হা এইটো দাম হ'ল 2,20,000 টকা, 2,20,000 টকা, 20,000 ডিছকাউণ্ট আছে। হা তাৰপিছত আপোনাৰ 1,20,000 দিলে আৰু ফাইনেন্স হৈ যায়, ফাইনেন্স হৈ যায়, 70 দিলে ফাইনেন্স হৈ যায়, 70 দিলে ফাইনেন্স হৈ যাব। অল আছাম অল আছাম। দেখাইছোঁ আপোনাৰ স্পেচটো বহুত ডাঙৰ, স্পেচটো বহুত ডাঙৰ না? মানুহ বহিলেও মানে 3জন বহা যায়, আমি চাব পাৰোঁ। হা স্পেচটো ডাঙৰ আছে। হা ভৰিখন নাবাজে, বেলেগ গাড়ী এনেকা ভৰিটো লাগি যায় নাজালাগে, ইয়াত লাগি নাযায় নহয়? চিষ্টেম আছে ইয়াতে। এই চিলিংটো আছে, ফৰ চিলিংটো আছে, চাওক আপুনি। এইটো আপোনাৰ অল্টো চিষ্টেম আছে, গাড়ী চিষ্টেমত আছে একদম। বেলেগ বেলেগ গাড়ীত আপোনাৰ ডিক্কি এই ডিকিট বেটাৰী একো নাই, আজাৰটো আছে, হা ডিক্কিটো খোলাই আছে, মানে খোলাই আছে, চব মাল ভৰাব পাৰিব, ভৰাব পাৰিব, ভৰাব লাগে, ভৰাব পাৰিব। ভৰাব পাৰিব না? এটা FM চিষ্টেম আছে, ব্ৰেক আৰু বেক চিষ্টেম আছে নহয়? চিষ্টেম আছে, ফুটলাইট চবেই আছে, আৰু গোটেই আছামৰ এইটো দেও আছে, বেনাৰ মাৰি প্ৰেছ কৰা আছে, এইটো এইখন আপোনাৰ অল আছাম। অল আছামত আছে, চাব পাৰে বেনাৰটো। এইটো চাওক বহুতবিলাক ছাবস্ক্ৰাইবাৰ মোক কৈ আছিল মানে পিলপিলি লাগে অল আছাম ফাইনেন্স। এতিয়া চাওক যোনখন মই আপোনাক পিলপিলি দেখাই আছোঁ, এইখন আমাৰ আছামত যিকোনো কোণৰ পৰা মাত্ৰ 60,000 টকা দি আপুনি এইখন ল'ব পাৰিব। আৰু এইখন আপুনি যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনাক ডকুমেণ্টছ দিব, ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুকখন আৰু 2 কপি ফটো দিলে আপুনি এইখন ল'ব পাৰিব। আৰু চাওক যদি আপোনাৰ কি নাই, আপোনাৰ বেংকৰ পাছবুকখন নাই, তেতিয়াহ'লে আপোনাৰ ইয়াত হৈ যাব ফাইনেন্স, ইজিলি ফাইনেন্স হৈ যাব, গেৰেণ্টাৰ পাছত দিলে হৈ যাব। হৈ যাব নহয়? আৰু এইখন চাওক চাওক এতিয়া যদি ভাড়া থাকে, এতিয়া চাওক কোনোবা যদি মানে গুৱাহাটীত ভাড়া থাকে, এতিয়া ঘৰটো হ'ল আমাৰ গোৱালপাৰাতে হওক, তেতিয়াহ'লে পাৰিব নে নোৱাৰিব? মানে পাৰিব। তাৰ কাৰণে কি ডকুমেণ্টছটো এক্সট্ৰা হ'ব নেকি? অকল লাইন বিল লাগিব, য'ত থাকে হা লাইন বিলটো দিলে হ'ব, লাইন বিলটো দিলে হৈ যাব, ঘৰত থাকে তাকে লাইন বিলটো লাগিব। লাইন বিলটো দিলে হৈ যাব। চাওক যদি আপুনি মানে ফাইনেন্সত ল'ম বুলি ভাবি আছে, চাওক তেতিয়াহ'লে আপুনি চাওক এইটো কি চিনে আমাৰ গোৱালপাৰা চবতকৈ ডাঙৰ যোনটো শ্ব'ৰুম আছে, এইটো আপোনাৰ চাওক ইয়াত বৰ্ড আছে এখন, ইয়াত নম্বৰ আছে, চাওক আপুনি নিজে চাই লওক ভালকৈ, নম্বৰ আছে। আৰু তলত মই নম্বৰটো দি দিম ভিডিঅ'টোৰ তলত। আৰু যদি আপুনি লাগে মানে ফাইনেন্সত যদি ল'ম বুলি ভাবি আছে বা কেছত আপুনি ল'ম বুলি ভাবি আছে, বহুত কম দামত পাব আপুনি। চাওক আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো ক্লিক কৰিবা। আজিৰ কাৰণে ইমানে, ধন্যবাদ।